হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি মেটেৰিয়েলছ। মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে সকলো আছাম গভৰ্ণমেণ্ট এক্সামৰ বাবে উপযোগী হোৱাকৈ আহোম ডাইনেষ্টিৰ ওপৰত এটা MCQ ভিডিঅ' লৈ আনিছোঁ। ভিডিঅ'টোত MCQৰ লগতে ধুনীয়াকৈ এক্সপ্লেনেশ্যনো কৰি থোৱা হৈছে। আশা কৰোঁ আপোনালোকে পেন পেপাৰ লৈ সেইবোৰ ভালদৰে নোট ডাউন কৰি ল'ব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দিয়া আছে ফাৰ্ষ্ট কুৱেশ্যনটো, আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? আহোম ৰাজ্য বাৰু? আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল 1228 চনত। আৰু প্ৰথমজন ৰজা চুকাফা, সেইটোতো জানেই আপোনালোকে। চুকাফাই প্ৰথম ক'ত আৰু কিমান চনত আহোম ৰাজধানী স্থাপন কৰে বাৰু? চুকাফাই 1253 খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথম আহোম ৰাজধানী স্থাপন কৰে। তেখেতে দুটা গুৰুত্বপূৰ্ণ মন্ত্ৰীপদো সৃষ্টি কৰে, সেইকেইটা হৈছে বৰগোহাঁই আৰু বুঢ়াগোহাঁই। এতিয়া কুৱেশ্যনটো আহিব পাৰে, প্ৰথমজন বৰগোহাঁই কোন? প্ৰথমজন বৰগোহাঁই হৈছে কানগণ আৰু প্ৰথমজন বুঢ়াগোহাঁই হৈছে কিংলুমাংৰি। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে, চুকাফা ক'ৰ পৰা অসমলৈ আহিছিল? চুকাফা আহিছিল মাউলুঙৰ পৰা। আহোমসকলৰ পূৰ্বপুৰুষ বুলি ক'লে কাক বুজা যায় বাৰু? আহোমসকলৰ পূৰ্বপুৰুষ বুলি ক'লে খুনলুং আৰু খুনলাই, এই দুজনক আহোমসকলৰ পূৰ্বপুৰুষ বুলি জনা যায়। এতিয়া 3 নম্বৰ কুৱেশ্যনটো হৈছে, আহোম ৰজাসকলৰ উপাধি কি আছিল? আহোম ৰজাসকলৰ উপাধি আছিল স্বৰ্গদেউ। স্বৰ্গদেউ মানে কি বাৰু? স্বৰ্গদেউ মানে হৈছে স্বৰ্গৰ পৰা অহা। এতিয়া 4 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তলৰ কোনজন আহোম ৰজাই প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? কোনজন আহোম ৰজাই স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল বাৰু প্ৰথমতে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে দিহিঙীয়া ৰজা। দিহিঙীয়া ৰজা বা তাৰ আচল নামটো হৈছে চুহুংমুং। তেখেতৰ নামটো দিহিঙীয়া ৰজা বুলি কি কাৰণে জনা যায় বাৰু? কাৰণ তেখেত হৈছে দিহিঙীয়া ৰাজ পৰিয়ালৰ বা দিহিঙীয়া ফৈদৰ। আৰু চুহুংমুঙে দিহিং নদীৰ পাৰৰ বকতালৈ তেওঁৰ ৰাজধানী স্থাপন কৰিছিল। এইটো কুৱেশ্যনটো আহে, চুহুংমুঙে ক'লে ৰাজধানী স্থাপন কৰিছিল বুলি। তেখেতে বকতালৈ ৰাজধানী স্থাপন কৰিছিল। আৰু স্বৰ্গনাৰায়ণ কিতাপটো তেখেতে প্ৰথম ব্যৱহাৰ কৰিছিল। মই আপোনালোকৰ কাৰণে ইয়াত দুটামান এডিশ্যনেল ইনফৰ্মেশ্যন লিখি ল'লোঁ এতিয়া। আৰু এটা লিখিব থাকি গ'ল ইয়াত। সেইটো হৈছে চুহুংমুং হৈছে শকাব্দ বুলি যিটো আমি ব্যৱহাৰ কৰি থাকোঁ যে, সেই শকাব্দটো প্ৰচলন কৰা তেওঁ প্ৰথমজন ৰজা আছিল। চুহুংমুঙে বৰপাত্ৰ গোহাঁই নামৰ দ্বিতীয় মন্ত্ৰীপদটোৰ সৃষ্টি কৰিছিল। যিটো বৰপাত্ৰ গোহাঁই বুলি এটা মন্ত্ৰীপদ আছিলে যে, সেই মন্ত্ৰীপদটো চুহুংমুঙে সৃষ্টি কৰা হয়। আৰু তেওঁৰ দিনতে প্ৰথম লোকপিয়ল হৈছিলে চুহুংমুঙৰ দিনত। তাৰপিছৰ পইণ্টটো দিয়া আছে, শদিয়াখোৱা গোহাঁই নামৰ পদটিৰ সৃষ্টি কৰিছিল। চুহুংমুং আৰু চুতীয়াৰ মাজত যেতিয়া যুদ্ধ হৈছিলে, চুতীয়াসকল যেতিয়া পৰাজয় হৈছিলে, পৰাজয় হোৱাৰ পিছত তেতিয়া ৰাণী সাধনীয়ে মানে যিজন চুতীয়াসকলৰ শেষৰ ৰাণী আছিল, তেখেতে শত্ৰুৰ হাতত বন্দী হোৱাৰ সলনি তেখেতে শদিয়াৰ মানে চন্দনগিৰি পাহাৰৰ চোৱাৰ পৰা জাপ মাৰি আত্মহত্যা কৰিছিল। আত্মহত্যা কৰি দিয়াৰ পিছতো চুতীয়া ৰাজ্যখন আহোমসকলে পাই গ'ল। তেতিয়া সেই চুতীয়াসকলৰ বিৰুদ্ধে যুদ্ধ জয় কৰাৰ পিছত মানে আহোম ৰজা চুহুংমুঙে ঋক্ষং উৎসৱ পাতিছিলে। ঋক্ষং উৎসৱ বুলি এটা উৎসৱ পাতিছিলে। আৰু ঋক্ষং মানে হৈছে, ঋক মানে হৈছে পুনৰ্জীৱিত কৰা, আৰু খন মানে হৈছে জীৱন। মানে ঋক্ষঙৰ অৰ্থ হ'ল জীৱন পুনৰ্জীৱিত কৰা, ঋক্ষং উৎসৱ। আৰু সেই চুতীয়া ৰাজ্যখন আহোমৰ অধীনলৈ যোৱাৰ পিছত
চোৱা চিতা কৰিবলৈ মানে এই অঞ্চলটো চোৱা চিতা কৰিবলৈ এই শদিয়া খোৱা গোহাঁই নামৰ এটা মন্ত্ৰীপদ সৃষ্টি কৰিছিলে। ঠিক আছে নহয়। এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে, তলৰ কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলিও জনা গৈছিল? কোনজন ৰজাক বুঢ়া ৰজা নামেৰে জনা যায়? সেইজন হৈছে প্ৰতাপসিংহ। ইয়াৰ আনচাৰটো হৈছে প্ৰতাপসিংহ। প্ৰতাপসিংহক বুঢ়া ৰজা নামেৰে জনা যায়। প্ৰতাপসিংহৰ যিটো আহোম নাম আছিল এইটো আছিল চুচেংফা। কেতিয়াবা কুৱেশ্যন আহিব পাৰে, বুদ্ধিস্বৰ্গনাৰায়ণ বা গজপতি নামেৰে কাক জনা যায়? কোনজন আহোম ৰজাক বুদ্ধিস্বৰ্গনাৰায়ণ আৰু গজপতি নামেৰে জনা যায়? ইয়াৰো কাৰেক্ট আনচাৰটো হ'ব প্ৰতাপসিংহ। এই প্ৰতাপসিংহই বৰবৰুৱা আৰু বৰফুকন পদবী দুটা সৃষ্টি কৰিছিল। এতিয়া যদি কেতিয়াবা সোধে প্ৰথমজন বৰফুকন কোন আছিল, তেতিয়া প্ৰথমজন বৰফুকন হ'ব লাঙি পানীহিয়া। আৰু প্ৰথমজন বৰবৰুৱা আপোনালোকে জানেই চাগে, তেখেত হৈছে মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱা হৈছে প্ৰথমজন বৰবৰুৱা। আৰু এই মোমাই তামুলী বৰবৰুৱাই পায়েক প্ৰণালী প্ৰৱৰ্তন কৰিছিল। কেতিয়াবা কুৱেশ্যন সুধিব পাৰে, পায়েকৰ এটা গোটত কেইজন মেম্বাৰ আছিলে, বা মানে এটা গোটত কেইজন পায়েক থাকে? তাৰ আনচাৰটো হ'ব 4জন। কিন্তু পিছত ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত মানে উজনি অসমত 4জনৰ সংখ্যা কমাই গৈ পিনি 3জনলৈ হ্ৰাস কৰি দিয়া হৈছিলে। মই আপোনালোকক এইবোৰ এডিশ্যনেল ইনফৰ্মেশ্যনবোৰ কৈ গৈছোঁ, আপোনালোকে নোট ডাউন কৰি ল'ব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ থওঁ, এই যে প্ৰতাপসিংহ, এই প্ৰতাপসিংহ মোগল সম্ৰাট জাহাংগীৰ আৰু শ্বাহজাহানৰ সমসাময়িক আছিলে। ঠিক আছে তেন্তে এতিয়া 6 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে, কোনজন ৰজাই ৰাজধানী দিহিঙৰ ওচৰৰ চৰগুৱালৈ স্থানান্তৰ কৰিছিলে? এইটো চৰগুয়া নহয় দেই, চৰগুৱা হ'ব। তো আপোনালোকে কাৰেক্ট কৰি ল'ব। চৰগুৱালৈ কোনে ৰাজধানী স্থানান্তৰিত কৰিছিলে বাৰু? এজন ৰজা হৈছে এই চুডাংফা বা যাক বামুণী কোঁৱৰ নামেৰে জনা যায়। তেখেতৰ ৰাজধানী দিহিঙৰ ওচৰৰ চৰগুৱালৈ ৰাজধানী স্থানান্তৰিত কৰিছিলে। তেখেতক বামুণী কোঁৱৰ নামেৰে জনা যায়, এইটো আপোনালোকে মনত থৈ দিব। আৰু এই চুডাংফাই এই শিঙৰি ঘৰত উঠা প্ৰথমজন আহোম ৰজা। এতিয়া 7 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, কোনজন আহোম শাসকে নিজৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিলে? কোনজন আহোম ৰজাই মানে নিজৰ ৰাজধানী গড়গাঁৱলৈ লৈ গৈছিলে? সেইজন হৈছে চুকলেংমুং। এই চুকলেংমুং হৈছে এই চুহুংমুঙৰ পুত্ৰ। গড়গাঁৱলৈ ৰাজধানী লৈ যোৱাৰ কাৰণে এই চুকলেংমুঙক গড়গঞা ৰজা নামেৰে জনা যায়। এই কুৱেশ্যনটো আহি থাকে। ঠিক আছে, এতিয়া 8 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। মাজুলীৰ চুক্তি বা মাজুলীৰ সন্ধি কিমান চনত হৈছিলে? 1563 চনত। কোন আহোম শাসকৰ ৰাজত্বকালত স্বাক্ষৰিত হৈছিলে এই মাজুলী চুক্তিখন? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চুখামফা। এইটো ঘ নম্বৰটো, 4 নম্বৰটো চুখামফা। এখেতক খুৰা ৰজা নামেৰেও জনা যায়, এই চুখামফা। আৰু এই মাজুলী চুক্তিখন হৈছিল আহোম আৰু কোচসকলৰ মাজত এই মাজুলী চুক্তিখন স্বাক্ষৰিত হৈছিল। আৰু চুখামফাৰ সমসাময়িক কোচ ৰজা আছিল নৰনাৰায়ণ। মই যিমানবিলাক পইণ্ট কৈ গৈছোঁ সকলোবোৰে ইম্পৰ্টেণ্ট। এইবিলাক পৰীক্ষাত সঘনাই আহি থকা দেখিবলৈ পোৱা যায়। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে, ৰজা উদয়াদিত্য সিংহৰ আহোম নাম কি আছিল? ৰজা উদয়াদিত্য সিংহক আহোম নামত কি নামে জনা যায় মানে?
এয়া হৈছে শূন্যতফা। ৰজা উদয়াদিত্য সিংহক শূন্যতফা নামেৰে জনা যায়। এখেতৰ শাসনকালতেই আপোনালোকে ভালকৈ চাই ল'ব দেই। 1671 চনত বিখ্যাত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। এইটো মষ্ট ইম্পৰ্টেণ্ট। এইটো আপোনালোকে চাই থ'ব। আৰু এইখন যুদ্ধত আহোমৰ সেনাপতি কোন আছিল আৰু মোগলৰ সেনাপতি কোন আছিল, এই কুৱেশ্যনকেইটা আপোনালোকে PYQবোৰ চাব, তাত সঘনাই আপোনালোকে দেখিব পাব। মই আপোনালোকক কৈ দিছোঁ, আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। আজিৰ ভিডিঅ'টো একেবাৰে শেষতো কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দিয়া আছে গদাধৰ সিংহৰ দিনত নিৰ্মিত ধুতৰালি সম্প্ৰসাৰণ হৈছে, মানে গদাধৰ সিংহই নিৰ্মাণ কৰোৱা ধুতৰালিটো ক'ৰ পৰা ক'লৈকে আছে। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে গ নম্বৰটো। গোলাঘাটৰ কমাৰ গাঁৱৰ পৰা ডিব্ৰুগড় জয়পুৰলৈ আছে এই ধুতৰালি। গদাধৰ সিংহই তেওঁৰ ৰাজধানী ক'ত স্থাপন কৰিছিল বাৰু? তেখেতে বৰকলাত নিজৰ ৰাজধানী স্থাপন কৰিছিল। গদাধৰ সিংহই কোনটো মন্দিৰ নিৰ্মাণ কৰাইছিল বাৰু জানেনে আপোনালোকে? তেখেতে এই উমানন্দ মন্দিৰটো নিৰ্মাণ কৰাইছিল, যিটো পিকক আইলেণ্ড বা ময়ূৰদ্বীপত অৱস্থিত। আৰু তেওঁৰ শাসনকালতেই আহোম আৰু মোগলৰ মাজত শেষৰখন যুদ্ধ হৈছিল। সেই যুদ্ধখনক কি নামেৰে জনা যায় আপোনালোকে জনাবচোন মোক। এই আহোম ডাইনেষ্টিৰ লগত ৰিলেটেড মই 10টা কুৱেশ্যন লৈ আনিছিলোঁ। কুৱেশ্যনবিলাকৰ লগতো মই এডিশ্যনেল ইনফৰ্মেশ্যন কৈ গৈছোঁ কাৰণে অলপ ভিডিঅ'টো দীঘল হৈছে। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত অলপ শ্বেয়াৰ কৰি দিব। আৰু মোৰ নতুন ভিডিঅ'বোৰ পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ইয়াৰ নেক্সট পাৰ্টটো মই অতি সোনকালে আনিবৰ বাবে চেষ্টা কৰিম। তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।